হাই ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোক নিশ্চয় ভালে আছে। আজি মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে যিসকল লোকে ADRE পাছ কৰি আছে তেওঁলোকে এপইণ্টমেণ্ট লেটাৰৰ কথা কেনেকৈ গম পাব তাৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ যোগেদি। গতিকে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি মোক সহায় দিয়ে যেন। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইয়াত কৈছে যে 2025 চনত ADRE 2.0ৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলে তেওঁলোকৰ নিযুক্তি বাৰ্তা আৰু চিঠি ডিজিটেলি লাভ কৰিব। সম্ভৱত SMS আৰু ইমেইলৰ যোগেদি লাভ কৰিব। এই চিঠিসমূহ এই মাহৰ আগতে ঘোষণা কৰা ফলাফল অনুসৰি 2025 চনৰ ভিতৰত বিতৰণ কৰাৰ কথা কৈছে। মানে SMS আৰু ইমেইল যোগে আপোনালোকলৈ জাননী আহিব। তেওঁলোকে ইয়াকো কৈছে যে SMS আৰু ইমেইল পৰীক্ষা কৰিবলৈ কৈছে। আপোনাৰ আবেদনৰ সময়ত পঞ্জীয়ন কৰা মোবাইল নম্বৰ আৰু ইমেইল ঠিকনালৈ এটা সতৰ্কবাণী পঠোৱা হ'ব। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তিৰ আয়োগ SLRCৰ পৰা আপডেটৰ বাবে আপোনাৰ ইনবক্স SMS বাৰ্তাসমূহ নিয়মিতভাৱে পৰীক্ষা কৰিবলৈ কৈছে। চৰকাৰী পৰ্টেলৰ পৰা ডাউনলোড কৰিবলৈ কৈছে নিযুক্তিৰ চিঠিসমূহ। তেওঁলোকে ইয়াকো উল্লেখ কৰিছে যে SMS আৰু ইমেইল পৰীক্ষা কৰক। আপোনাৰ আবেদনৰ সময়ত পঞ্জীয়ন কৰা মোবাইল নম্বৰ আৰু ইমেইল ঠিকনালৈ এটা সতৰ্কবাণী পঠোৱা হ'ব। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ SLRCৰ পৰা আপডেটৰ বাবে আপোনাৰ ইনবক্স আৰু SMS বাৰ্তাসমূহ নিয়মিতভাৱে পৰীক্ষা কৰিবলৈ কৈছে। চৰকাৰী পৰ্টেলৰ পৰা ডাউনলোড কৰক। নিযুক্তি চিঠিসমূহ চৰকাৰী বিতৰণ তাৰিখৰ পিছত SLRC ৱেবছাইটসমূহত ডাউনলোডৰ বাবে উপলব্ধ হ'ব। গ্ৰেড 3 SLRC গ্ৰেড 3 ৱেবছাইট হৈছে sevaonline.org আৰু ফ'ৰ্থ গ্ৰেডৰ ৱেবছাইট হৈছে sevaonline.org। তেওঁলোকে ইয়াকো উল্লেখ কৰিছে যে বিভাগীয় ৱেবছাইটসমূহ পৰীক্ষা কৰিবলৈ কৈছে। অসম চৰকাৰৰ পৰ্টেলত বিভিন্ন বিভাগৰ নিযুক্তি পত্ৰৰ তালিকাও আছে। আনুষ্ঠানিকভাৱে প্ৰকাশ পোৱাৰ পিছত এই চিঠিসমূহ বিশেষ বিভাগীয় ৱেবছাইট যেনে DAC বা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন PNRDত পোৱা যাব।